हम गुड़गांव से आए हैं और फिर हम शिलोंग गए और शिलोंग से अभी हम गुजरात जाएंगे। 31 आप जो रैली कर रहे हैं इसका क्या उद्देश्य है? आप लोगों को कहाँ से प्रेरणा मिली? ये है हमारे लिए कि लड़कियों को आगे बढ़ना चाहिए हर चीज में, अपना बेटी बचाओ बेटी पढ़ाओ। जय हिंद जय भारत। और ये प्रेरणा आप लोगों को कहाँ से मिला? हमें प्रेरणा सीआरपीएफ से मिला, कभी नहीं चलाया था। आप कौन से बटालियन से हो? 240। कहाँ पे? बेंगलोर। कहाँ पे? बेंगलोर। कुछ मैसेज देना चाहेंगे? मैं सबसे अनुरोध करती हूँ, हमें भी बाइक चलाना नहीं आता, सीआरपी में आके ये पहली बार बाइक चला रहे हैं। हम भी लड़कियों को मैसेज देना चाहते हैं, सबको सब कुछ आना चाहिए, आगे बढ़ना चाहिए, बेटी बचाओ। আমাৰ মিনিষ্ট্ৰি অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যিটো মন্ত্ৰালয় আছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু CRPF-এ মিলি এটা কাৰ্যসূচী তেখেতসকলে পোন প্ৰথমবাৰৰ বাবে আমাৰ গোটেই ভাৰতত পোন প্ৰথমবাৰৰ বাবে আমাৰ CRPF ফালৰ পৰা যিমান উইমেন পাৰ্চনেল আছে তেখেতসকলক লৈ মানে অল উইমেন বাইকাৰ্ছ এটা এক্সপেডিশ্যন, এটা ৰেলী, মটৰচাইকেল এটা এক্সপেডিশ্যন তেখেতসকলে শ্বিলঙৰ পৰা আৰু শ্ৰীনগৰৰ পৰা আৰু কন্যাকুমাৰীৰ পৰা যোৱা 3 তাৰিখৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু ইয়াত শ্বিলঙৰ পৰা যোৱা 2 দিন আগত তেখেতসকলে ওলাইছে আৰু এইখন তেখেতসকলে আহি প্ৰথম গুৱাহাটী থাকিল, তাৰপিছত চিৰাঙত আহি থাকিল। আজি ইয়াত আমাৰ শ্ৰীৰামপুৰ হৈ তেখেতসকলে ফালাকাটা হৈ শিলিগুৰি যাব আৰু তেখেতসকলৰ তাৰ পৰা আকৌ নেক্সট ডে আকৌ কণ্টিনিউ কৰিব আৰু লাষ্টত তেখেতসকলে গুজৰাটৰ যি একটা নগৰ আছে য'ত ষ্টেচু অফ ইউনিটি আছে তাতে গৈ পাব আৰু 31 অক্টোবৰত তেখেতসকলে যিটো ৰাষ্ট্ৰীয় একতা দিৱস সেইখনত সামিল হ'ব। মেছেজ তেখেতসকলৰ ক্লিয়াৰ যে আমাৰ ৰাষ্ট্ৰীয় একতা প্ৰথম মেছেজটো হৈছে যে আমাৰ সকলো ভাৰতবৰ্ষীয় যিমান আমি নাগৰিক আছোঁ আমাৰ মাজত এটা ঐক্যতাৰ এটা মনোভাৱ যাতে জাগি উঠে আৰু এটাটো হ'ল যিটো প্ৰধানমন্ত্ৰীৰ যিটো এটা মিছন বা এটা দৰ্শন যিটো চাইছে বা এটা প্ৰগ্ৰাম আকাৰত আমি চাবলৈ পাইছোঁ যে বেটি বাচাও বেটি পঢ়াও। তো সেই প্ৰগ্ৰামটোকো তেখেতসকলে প্ৰমোট কৰি আছে, এটা জাগৰণ আনিবলৈ যত্ন কৰি আছে আৰু নেক্সটটো হৈছে যে উইমেন এম্পাৱাৰমেণ্ট, যে আমাৰ মহিলা সশক্তিকৰণ যিটো, যে তেখেতসকলে যাতে গোটেই মেছেজ যাতে যায় সমাজত যে আমাৰ মহিলাবিলাক সবল হ'ব লাগে, এম্পাৱাৰ্ড হ'ব লাগে আৰু তেখেতসকলেও কম নহয়। তেখেতসকলক যদি আমি এটা সুযোগ দিওঁ, এটা অপৰচুনিটি, এটা প্লেটফৰ্ম দিওঁ তো নিশ্চয় তেখেতসকলেও মানে পিছ পৰি নাথাকে। তো এই মেছেজটো গোটেই ভাৰতত তেখেতে বিয়পাব, এটা এৱেৰনেছ আকাৰে তেখেতসকলে বিয়পাব বিচাৰিছে আৰু তেখেতসকলক আমি সঁচাকৈ ইয়াত ৱেলকাম জনাই আমি গৌৰৱ অনুভৱ কৰিছোঁ যে এইটো মানে ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমবাৰ উইমেন বাইকাৰ্ছ তেনেকুৱা এটা টিম ওলাই আছে। তো আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াত মোক এটা গেষ্ট হিচাপে মাতাৰ কাৰণে তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। डिजिटेल बड' निउजनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउज वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउज। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउज।